আমি তো সৰু হৈয়ে থাকিম আমি তো সৰু মানুহ আমি তো সৰু হৈয়ে থাকিম কথা কাগজতে সপোন বিলাক আঁকিম মিছা চাল মাৰি নিদু নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমি তো সৰু হৈয়ে থাকিম আমি তো সৰু মানুহ So hey guys, Morijit Bhuya and welcome back to my YouTube channel. So আজি যোনটো কৰিব গৈ আছো হেতু মোৰ চেনেলত ফাৰ্ষ্ট টাইম আজি মই ল'ব গৈ আছো ইন্টাৰভিউ আৰু ইন্টাৰভিউটো ল'ব গৈ আছো কুলদীপ শইকীয়া নিশ্চয় আপোনালোকে চিনি পায় এতিয়া যোনটো গান ইউটিউব সোশ্যাল মিডিয়া সকলো প্লেটফৰ্মতে ভাইৰেল হৈ আছে সৰু মানুহ গানটো যোনে গাইছে হেৱে হৈছে কুলদীপ শইকীয়া সো বলক ইন্টাৰভিউটো আৰম্ভ কৰোঁ So কুলদীপ ফাৰ্ষ্ট কুৱেশ্যনটো এইটোৱে হৈছে যে এতিয়া সৰু মানুহটো ইমান ভাইৰেল হৈছে যে এমাহত 1.5 মিলিয়ন ভিউ ক্ৰছ কৰিছে সো তুমি লিসনাৰ্ছ আৰু ভিউৱাৰ্ছবোৰক কি ক'ব বিচাৰা প্ৰথমতে গানটো কিমান ধুনীয়াকৈ আদৰি লোৱাৰ বাবে সকলোকে অন্তৰৰ পৰা বহুত ধন্যবাদ দিব বিচাৰিম আৰু লগতে এনেকুৱা বহুত আৰ্টিষ্ট আছে যোনে বহুত ভাল কাম কৰি আছে কিন্তু এতিয়াও আণ্ডাৰ ৰেটেড হৈ আছে বা যিমানখিনি ডিজাৰ্ভ কৰে সিমানখিনি পোৱা নাই চ' সকলোকে অনুৰোধ কৰিম যে সেইসকলৰ গানো শুনক সকলোকে ছাপোৰ্ট কৰক আগবঢ়াই যোৱাত সহায় কৰক সো আমাৰ ভিউৱাৰ্ছবোৰে নিশ্চয় জানিব বিচাৰিব যে তোমাৰ আপকামিং নতুন প্ৰজেক্ট কি আহি আছে যদি আহি আছে দেন সৰু মানুহৰ টাইপৰ হ'ব নে তুমি নতুন কিবা এক্সপেৰিমেণ্ট কৰি আছা বৰ্তমান বহুতখিনি তেনেকৈ ইণ্ডিভিজুৱেল প্ৰজেক্টত কাম কৰি আছোঁ আৰু আচলতে সৰু মানুহটো এটা এক্সপেৰিমেণ্টেল ট্ৰেকে আছিল মই আগতে মানে পিয়'ৰ অল্ড স্কুল কৰি আছিলোঁ এনেকুৱা মেলোডি প্লাছ ৰেপ কেতিয়াও ট্ৰাই কৰা নাছিলোঁ আগতে এইটো আচলতে এটা এক্সপেৰিমেণ্টেই আছিল আৰু এনেকুৱা ট্ৰেক আহিব পিছলৈ আহিব চেষ্টা কৰি যাম যি পাৰোঁ নতুন এক্সপেৰিমেণ্ট কৰি যাম আৰু পুৰণা যিখিনি কৰি আছোঁ সেইখিনিও ধৰি ৰাখিবলৈ চেষ্টা কৰি যাম সো কুলদীপ তুমি সৰুতে গান শিকিছিলা নে তোমাৰ এইখিনি সকলো নিজৰে সাধনা যদি শিকিছিলা দেন কাৰ ওচৰত শিকিছিলা বৰ্তমানলৈকে মই তেনেকৈ কোনো আনুষ্ঠানিক সংগীতৰ শিক্ষা গ্ৰহণ কৰা নাই আৰু তেনেকৈ বিশেষ মোৰ জ্ঞানো নাই সংগীতৰ ওপৰত বা সুৰৰ ওপৰত বা অন্যান্য আনুষংগিক কোনো মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ ওপৰতো তেনেকুৱা জ্ঞান নাই মই এক্সিডেণ্টেলি বস্তুবিলাকৰ মাজত সোমাই পৰা ফাৰ্ষ্ট লিখিবলৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু তেনেকেই মানে ৰেপ বস্তুটোৰ মাজত সোমাই পৰা সো কুলদীপ তোমাৰ মিউজিকে প্ৰাইম গ'ল নে তুমি ইন ফিউচাৰত কিবা বেলেগ কৰিম বুলি ভাবিছা আচলতে মই মিউজিকৰ লাইনত এক্সিডেণ্টেলিহে আহি যোৱা মোৰ প্ৰাইম গ'ল নাছিল মিউজিক কেতিয়াও আৰু মানে তাৰ বাহিৰে বেলেগ ক'ব গ'লে মই আচলতে বৰ্তমান এগ্ৰিকালচাৰ পঢ়ি আছোঁ আৰু এই পঢ়া শুনাৰ ক্ষেত্ৰতে কিবা এটা কৰি যদি পচিবল এটা যদি চাকৰি ইভেন পচিবল নহয় ব্যৱসায়িক ভিত্তিত মানে খেতি কৰিবলৈ মন আছে আগলৈ আৰু মিউজিকটোতো লগত চলি থাকিবই আৰু সো কুলদীপ এতিয়াতো আমি সকলোৱে জানোৱে যে তুমি কিমান গান ভাল পোৱা হ'লেও তুমি গানৰ বাহিৰেও বেলেগ কিবা মানে হবিজ আছে নি কোৱাচোন যদি আছে মিউজিকৰ বাহিৰত ক'ব গ'লে মই খেলা ধূলা কৰি বহুত ভাল পাওঁ বিশেষকৈ ক্ৰিকেট খেলি বেছি ভাল পাওঁ আৰু তাৰ বাহিৰত যিকোনো খেল আচলতে খেলিব নাজানিলেও মানে বস্তুটো এনজয় কৰোঁ বহুত অ'কে চ' নেক্সট কুৱেশ্যনটো হৈছে যে তোমাৰ এতিয়া সৰু মানুহটো এতিয়া যোনটো গানটো সেই সৰু মানুহ গানটো তুমি ইনস্পিৰেশ্যন ক'ৰ পৰা পাইছিলা আচলতে মই য'ত পঢ়ি আছোঁ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ তাৰে ওচৰতে এজন মানে সৰু ল'ৰাই পাচলি বিক্ৰী কৰি আছিল এদিন সি সোধাত ক'লে যে স্কুললৈ যায় কিন্তু সেইদিনা স্কুল ক্ষতি কৰি মানে পাচলি বিক্ৰী কৰিব আহিছিল তেতিয়া মই ফাৰ্ষ্ট ভাবিছিলোঁ যে এনেকুৱা কিবা এটা লিখিম কিন্তু লগে লিখা নহ'ল পিছত যেতিয়া লকডাউনত ঘৰলৈ আহিলোঁ তেতিয়া তেনেকুৱা আৰু কিছুমান বস্তু মানে ভাবিয়ে গানটো লিখা হৈছিল সো কুলদীপ এতিয়াতো গম পোৱা এতিয়া সকলোতে লকডাউন চলি আছে কিছু ঠাইত লকডাউন উঠালে যদিও মানুহবোৰে ওলাই আহিবলৈ ভয় কৰিছে কৰোণা ভাইৰাছৰ কাৰণে চ' মই তোমাক এটাই সুধিব বিচাৰোঁ যে এতিয়া লকডাউনত তুমি ঘৰত থাকি কিবা নতুন শিকিছা নি যদি শিকিছা অলপ কোৱাচোন আমাক আচলতে সঁচা কথা ক'ব গ'লে লকডাউনে মোৰ কাৰণে এটা ব্লেছিং হিচাপেহে কাম কৰিলে মানে আগতে মই তেনেকৈ পঢ়াৰ মাজত সোমাই থকাৰ কাৰণে সময় মিলাব নোৱাৰোঁ এতিয়া মানে ফ্ৰী টাইম পোৱা গৈছে লিখনিখিনি ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিছোঁ সময় পাইছোঁ অলপ বস্তুখিনি শিকিবৰ কাৰণে টাইম ইনভেষ্ট কৰিবলৈও সময় পাইছোঁ আৰু তাকে চেষ্টা কৰি আছোঁ যিখিনি পাৰোঁ
আৰু তাৰ বাহিৰেও এতিয়া টিভি চিভি চাই কেতিয়াবা চাইকেল চলাবলৈ এপাক ওলাই যাওঁ, তেনেকেই সময়বোৰ পাৰ কৰিছোঁ আৰু। চ' গাইজ, এইটো আছিল মোৰ ইণ্টাৰভিউ ভিডিঅ' কুলদীপৰ লগত। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেতিয়া লাইক কৰক। চ' মই এনেকুৱা বহুত নতুন নতুন ইণ্টাৰভিউ আহি আছে আণ্ডাৰগ্ৰাউণ্ড আৰ্টিষ্টৰ লগত। চ' যদি সেইবোৰ চাবলৈ মন আছে তেন্তে মোক চেনেলটো ছাবস্ক্ৰাইব কৰক। এতিয়াই গৈ ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো, লাইক কৰক, শ্বেয়াৰ কৰক এণ্ড ছাবস্ক্ৰাইব কৰক আৰু মোক ছাপোৰ্ট কৰক। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ সৰু মানুহ সৰু